ৰাস্তাবিলাক আধা কৰি থৈ গৈছে সো এইবিলাক এতিয়া লাহে লাহেকৈ আমি ঠিক কৰি আছোঁ মানুহে ঘৰ পাব লাগে 2010 চনৰ পৰাই ঘৰবিলাক আধৰুৱা কৰি পেলাই থৈ দিছিলে এইবিলাক আমি কৰিছোঁ এইবিলাক পাপ হয়নে নহয় সো এই পাপবিলাক ধুই পেলাই এতিয়া ঠিক কৰিছোঁ আমি মদ ভাং জুৱা মাৰামাৰি দাদাগিৰিবিলাক আউট কৰি দিলোঁ গতিকে সমাজখন বহুত ভাল হৈ উঠিছে মানে 3000 কোটি টকাৰ মানুহৰ ওপৰত ঋণ থৈ গৈছিলে আগৰ চৰকাৰে যেটো কাম কাজ কৰা নাছিলে এটোটো মহা ডাঙৰ পাপ না এতিয়া আমাৰ তাত বহুতখিনি মানে কোটি টকাৰ কাম হ'বলৈ গৈ আছে বিশেষকৈ আমাৰ গুডউইল মিছনতে 500 কোটি টকাৰ কাম আমাৰ নিৰ্বাচনৰ আগতে সবৰো আধাৰখিলা হৈ যাব কাম আৰম্ভ হৈ যাব 500 কোটি টকাৰ বিটিআৰ চৰকাৰৰ যোৱা বছৰৰ যিখিনি স্কিম আছিলে সব আমাৰ দিয়া হৈছে প্ৰায় 600 কোটি টকাৰ বিভিন্ন আঁচনি আমাৰ আধাৰখিলা হৈ গ'ল কাম আৰম্ভ হৈ যাব গতিকে আজি এইখিনি সময়ত নিৰ্বাচনৰ আগত আমাৰ 800 কোটি টকা অসম চৰকাৰে আমাক আৰু এডিশনাল 500 কোটি টকা দিয়া ইয়াতে 1300 কোটি টকা আৰু লগতে আমাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ 200 কোটি টকা 1500 কোটি টকাৰ বিভিন্ন কাম কাজ আমাৰ ইয়াত চলি আছে আৰু অসম মালা বাদে বিয়াত বহুত ডাঙৰ ডাঙৰ মাথৰি হৈছে এইখিনি বাদে সব মিলি প্লাই এতিয়া বিটিআৰ অঞ্চলত কমেও 400 পৰা 500 কোটি 3000 মান কোটি টকাৰ কাম আমাৰ তাত চলি আছে ৰণকৌশল আৰু বেলেগ লাগে বুলি মই ভাবা নাই ৰাইজে আমাৰ লগত আছে যিবিলাক কাম বিপিএফে কৰা নাছিলে আমি কৰিছোঁ শান্তি প্ৰতিষ্ঠা হ'ল সবে নিৰাপত্তা পালে সমাজ বিভাজন কৰা ৰাজনীতিটো আমি ইয়াৰ পৰা আউট কৰি দিলোঁ মদ ভাং জুৱা মাৰামাৰি দাদাগিৰিবিলাক আউট কৰি দিলোঁ গতিকে সমাজখন বহুত ভাল হৈ উঠিছে হিটোৱে ৰাজনীতি আৰু ইয়াতকৈ আৰু বেলেগ ৰাজনীতি কাকবা লাগে যদি মই নাজানো আপুনি এইমাত্ৰ ক'লে পাবৰ পাৰচিত্ৰ কৰিছে মানে 3000 কোটি টকাৰ মানুহৰ ওপৰত ঋণ থৈ গৈছিলে আগৰ চৰকাৰে যেটো কাম কাজ কৰা নাছিলে এটোটো মহা ডাঙৰ পাপ না এটোটো আমিহে এতিয়া সমাধান কৰি আছোঁ এই কামবিলাক আৰু বহুত জায়গাত আধাৰখিলা স্থাপন কৰি হাবদান কৰি থৈ গ'ল একো কাম নকৰিলে দলংটো আধা কৰি থৈ গ'ল তাত কোনোবা মানে পৰি মানুহ মৰিব লগা হৈছে এইবিলাকতো পাবেই হয় না ৰাস্তাবিলাক আধা কৰি থৈ গৈছে সো এইবিলাক এতিয়া লাহে লাহেকৈ আমি ঠিক কৰি আছোঁ মানুহে ঘৰ পাব লাগে 2010 চনৰ পৰাই ঘৰবিলাক আধৰুৱা কৰি পেলাই থৈ দিছিলে এইবিলাক আমি কৰিছোঁ এইবিলাক পাপ হয়নে নহয় সো এই পাপবিলাক ধুই পেলাই এতিয়া ঠিক কৰিছোঁ আমি क'क्राझार नगरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजारां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइवेट लिमिटेड बेखेवदों बे सानजारां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकाव अन्थाइ जानाय आथिं आखाइ जरा जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजारां इन्टारप्राइजआव लांफैनो हागोन सानजारां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजारां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन